নমস্কাৰ, স্বাগতম জনাইছোঁ এবাৰতৰ অন্য এটি ভিডিঅ'লৈ। আৰু দেখিছে মোৰ হাতত এইপাত বিৰিয়া আছে। ধান আৰু আনিব আমি যাওঁ আজি। গাঁৱত ডাঙৰ হোৱা ল'ৰা অকণমান ধানৰ খেতি কৰিছোঁ। আজি 5 দিন মানেই হ'ল কাটি থোৱা, কিন্তু আনিবগৈ পৰা নাই। কালি পৰহি আনিব গৈছিলে মায়ে, আনিব নোৱাৰিলোঁ। কালি মিটিঙত গ'লোঁ, মিটিং এখন আছিলে, মিটিঙত গ'লোঁ, সেইবাবে আনিব নোৱাৰিলোঁ। সেইবাবে আজি ডাঙৰিকেইটা চপাই আহোঁগৈ। আহি আমি পালোহি আমাৰ ডুবিগাঁৱতে অৱস্থিত বিখাৰী শ্ৰী শ্ৰী কৃষ্ণ মন্দিৰ। আৰু কৃষ্ণ মন্দিৰৰ আমি ফ্ৰণ্টত পালোহি। এয়া দেখিছে কৃষ্ণ মন্দিৰৰ গেট। আৰু মন্দিৰভাগ ভিতৰলৈ আছে, আৰু বেক চাইডে আমাৰ ৰাসৰ ৰিহাৰ্চল চলি আছে। আৰু ৰাসখন হ'ব আমাৰ আগলৈ তিনিআলিটো দেখিছে, এইফালে হ'বগৈ জলসিঞ্চনটোৰ সিটো চাইডে আমাৰ ৰংগমঞ্চ আছে, ৰংগমঞ্চতে ৰাসখন হ'ব। আৰু এইফালেদি যাব লাগিব আমাৰ পথাৰলৈ, বহুত দূৰ। মোৰ ঘৰৰ পৰা 4.5 কিলোমিটাৰমান হ'ব। গৈ আছোঁ। কালিতো মাক ফাঁকিয়ে দিলোঁ, তথাপিও মায়ে গম পালে যে মই ফাঁকি দিলোঁ। আজি পুৱাতে আকৌ অকণমান গালি পাৰিলে আৰু মিছা কথা কিয় কৈছে বুলি। আচলতে মাকবিলাকে ল'ৰা ছোৱালীক বেয়াটো নকয়, ভালটোৱে কয়। আৰু ল'ৰা ছোৱালী যদি কিবা এটা ফাঁকি দিয়ে, সেই সকলোখিনি মাকবিলাকে গমেই পায়। আৰু সেই গতিকে মা শব্দটোৱেই হৈছে মহান আৰু পৃথিৱীৰ মা। যদি আজি মা নোহোৱা হ'লে হয়তো আমি পৃথিৱীত আচলতে মানুহৰূপে আমি হয়তো জন্ম লভিব নোৱাৰিলেও হয়। গতিকে মাক শ্ৰদ্ধা কৰোঁ, দেউতাক শ্ৰদ্ধা কৰোঁ, সকলো আই মাতৃকে শ্ৰদ্ধা কৰিব লাগে সকলোৱে। তাকে অকণমান খেতি কৰিছোঁ, কি কৰিব, গৰু ছাগলী ঢেৰ, আৰু ধানো ভাল নাই হোৱা এইবাৰ। ধান খাই শেষ কৰিলে বুলি কৈছে মায়ে। গতিকে আজি ডাঙৰকেইটা চপাই আহোঁগৈ। ভিডিঅ'টো চাই থাকক, আৰু সুন্দৰ পৰিৱেশ দেখিছে, আৰু চাই থাকক ভিডিঅ'টো কণ্টিনিউ। মই পথাৰলৈ গৈ আৰু লগ পালোঁ আমাৰ কৃষ্ণ ঘৰতে। মাটিতে সোমালোঁ অলপ। ঘৰটো কেনেকুৱা চাই দিব ক'লে মই দেখাই আছোঁ আপোনালোকক। বাহিৰৰ পৰা ঘৰটো দেখাম, বহুত ধুনীয়াকৈ বনাই আছে, নিজেই বনাই আছে। নিজে বনোৱা নাই নি? নহয়, ধুনীয়া বুলি নকবি। ধুনীয়া বুলি ক'ম, নিজে বনাই আছে। আপোনাৰ বহুত মৰম লগা ল'ৰা। তোমাৰ আগৰ ভিডিঅ'ত দেখাইছোঁ যে বহুত ধুনীয়া কবিতা লিখে, আৰু সৰু সুৰাকৈ গান গায়, নহয় জানো? মোৰ দাঁত এটা নাইকিয়া হৈছে আৰু। এয়া মৰম লগা ল'ৰাটো। এইবাৰ ৰাসত আমাৰ কমেডি লৈছে, ৰামধনৰ চৰিত্ৰটো লৈছে। আমাৰ গাঁৱতে ৰাসৰ ৰাসত ৰামধনৰ চৰিত্ৰটো লৈছে। বহুত ধুনীয়া কমেডি কৰে, আপোনালোকে চাব। মই এইখনৰ ভিডিঅ' ৰাসত আকৌ দেখাবলৈ চেষ্টা কৰিম। তো ৰাইজ আহি পালোঁ পথাৰলৈ। এয়া দেখিছে মুঠি ক'ৰবাত এটা দুটা পৰি আছে। এতিয়া বান্ধিম। আৰু সেইফালে দেখিছে মোৰ বেক চাইডে গৰু এৰাল দিয়ে থৈছে। মুঠি চাইড কৰিব পালোঁ কি নাপালোঁ গোটেইখিনি, মানে মানুহখিনি কিমান বুজাম আৰু, বুজাই মানে ভাল নলগা হৈছে নিজকে। কাৰণ পথাৰ যোৱা বছৰৰ দৰে এইবছৰটো ধান বেয়াই। যিকেইডৰা মাটিত আমাৰ ইয়াত আপোনাৰ 1.5 বিঘামান মাটি আছে, আপোনাৰ ডাঙৰি ওলায় 42 বা 43 এনেকৈ ওলায়। কিন্তু এইবাৰ আপোনাৰ ধান ইমানেই বেয়া হৈছে, 15টামান ডাঙৰি ওলাব চাগে সম্ভৱ। কিন্তু তথাপিও মানুহবিলাকে বুজি নাপায়, গৰু এৰাল দি এইদৰে ধান খুৱাই থাকে। আৰু সদায়তো আহি থাকিব নোৱাৰোঁ পথাৰলৈ, বহুত দূৰ ইয়াৰ পৰা। কৈছোঁ আপোনাক 4.5 কিলোমিটাৰমান দূৰ হ'ব। আৰু যিমানখিনি ধান আছে চপাই লওঁ আৰু বান্ধো ডাঙৰি। আপোনালোকে চাই থাকক, ভিডিঅ'টো চাই থাকক, মই কেনেদৰে ডাঙৰি বান্ধো। আৰু কণ্টিনিউ কৰক ভিডিঅ'টো। এইফালে চাওক চাৰিওফালে, এইফালে মানুহৰ কিবা খেতি, ঘৰৰ পাচলি খেতি। এয়া চাওক চাৰিওফালে মানে যিমান ছাইডত মানে মাটি আছিলে গোটেইখিনিয়ে ধান চপালে। অকল আমাৰটো বাকী থাকিলে অলপ, পিছত ৰোৱা হ'ল, সেই গতিকে আমাৰ বাকী থাকিলে। আৰু এয়া প্ৰথম কাটিছোঁ, আৰু আছে আমাৰ ঘৰৰ ওচৰত আছে আৰু 3-4 বিঘামান আছে, কাটিব আছে, কটা নাই। কিন্তু প্ৰথমতেই ইয়াৰ প্ৰমাণ ধানৰ অৱস্থা দেখিছে। এইবাৰনো ডাঙৰি কেইটা পাম তাকে সন্দেহ হৈছে। আৰু যদি যাব চাগে 15 দিনমান, খাবলৈ 15 দিনমান যাব। তাৰপিছত আৰু কণ্ট্ৰলৰ চাউল জিন্দাবাদ, সমভাই চাউল খাম। চাই থাকক ভিডিঅ'টো, ডাঙৰি কেনেকৈ বান্ধো। আমাৰ ফালে এনেদৰে মানে মুঠি বান্ধি লয়। এয়া দেখিছে ধানৰ থোক দেখিছে, সেইদৰে মুঠি বান্ধে। আৰু এখন হাতত 4টাকৈ মুঠি লয়, আৰু আনখন হাতত 4টাকৈ মুঠি লৈ আমি মানে থৰ চিষ্টেমত বান্ধো। আপোনাৰ 8টাকৈ মুঠি আমি যদি 5 বাৰ দিওঁ সেইটো 5 থৰীয়া বুলি কওঁ, যদি 6 বাৰ দিওঁ সেইটো 6 থৰীয়া বুলি কওঁ।
আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো মই কেনেদৰে টাঙৰিটো বান্ধো। আপুনি পলাশৰ ৰঙা ৰং নাজানো কি আছিলে এইটো এনেকে দিবি এনেকে সমানকে ল ধানৰ অৱস্থা বেয়া। কোনে চুৰ কৰিলেও কোন চুৰ আহিছিলেও ইয়ালৈ ৰঙালু চুৰ কৰিছে দে মানুহ কিন্তু দেই হৈ গ'ল এটা হৈ গ'ল